Hello everyone, good evening. আৰু মই এতিয়া 5টা বজাত গধূলি শুই উঠিছোঁ গাইজ আৰু আজি এতিয়া আমি ব্লগটো মই দেখাব বিচাৰিছোঁ কি কৰোঁ আমি গধূলি সময়ত আৰু এয়া মই শুই উঠি আহি অকণমান মৰম কৰিলোঁ তাৰপাছতে এয়া অকণমান মা যেতিয়া গোসাঁই ঘৰত চাকি জ্বলাব গ'ল তেতিয়া আমি দুটাই অকণমান খোজকাঢ়িলোঁ মইহে খোজকাঢ়িলোঁ বাৰু কপকৈ নাই খোজকঢ়া বাকী গৰম কেনেকুৱা পৰিছে আপোনালোকৰ ফালে জনাবচোন দেই আমাৰ যোৰহাটত বহুত বেছি গৰম আৰু মই যিমান পাৰোঁ সিমান অকণমান খোজকাঢ়িবলৈ ট্ৰাই কৰোঁ কাৰণ দিনটো যিহেতু খোজ কৰাই নহয় গতিকে অকণমান ট্ৰাই কৰোঁ খোজকাঢ়িবৰ কাৰণে আৰু এয়া মায়ে মই খালোঁ গধূলি চাহ একেলগে আৰু এয়া আমাৰ কুকুৰ গৰম দেখিছেনে হেহে ফেনৰ তলত পৰি আছে ইমান বেছি গৰম তাৰ আৰু বেয়া লাগে আচলতে আৰু সকলোৱে পানী খাই থাকিব দেই গাইজ আৰু এয়া গধূলি সময়ত মায়ে মই পৰি আছোঁ মায়ে কৈছে তই গৰম মুখাখিনি মুগাত কিয় লগাই দিছ বুলি কৈছে আৰু যিহেতু এক্সাম শেষ হ'ল গতিকে ৰাতি খানাটো বনালোঁ মই এয়া বনালোঁ আলু ফ্ৰাই সেয়া জিকা আলু আঞ্জা বনালোঁ আৰু এয়া বেচন দিয়া চয়াবিন ফ্ৰাই কৰিলোঁ আৰু এয়া চাটনি আজিলৈ বাই